ফাগুনৰ দোকমকালিৰ এটি পুৱা অচিন পক্ষীৰ সুললিত কণ্ঠ মাতৃৰ দুবাহুৰ আবেষ্টনীত সতৰুৱে ফেটিব নোৱাৰা সুৰক্ষা বেহুৰ মাজত এটি দেৱশিশু আজি একুৰি ২টা বছৰত ভৰি দিয়া সেই দেৱশিশুটোৱে আজি মই এনেকৈয়ে দিন যায় বহু ৰাতি পাৰ বহু কথা শুনিছো জানিছো আৰু বহু শিকিবলৈ বাকী পবিত্ৰ শব্দ মা আৰু দেউতা তাৰ অবিহনে জীৱনটোৱে বিফল আজি মোৰ অপজা দিন কেতিয়াবা মোৰ অপজা দিনৰ হিচাপ নাথাকিবও পাৰে কিন্তু মায়ে তাহানিও নাপাহৰে প্ৰত্যেক জনম দিনতে আয়ে তুলসী জপাৰ তলত এখন শৰা আগবঢ়ায় নাই আজি সেই তুলসী জপা কি কৰিছ আজি আমি জন্মদিন বুলি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত গৈছো কেক কাটিছো পাৰ্টি কৰিছো আৰু কি কৰিছো হেপী বাৰ্থডে টু ইউ বুলি কৈ নম্বৰ নুমাই দি কেকটোৰ আধা আৱচনি কৰিছো এইবোৰ যিমান নকৰিলেও আয়ে দিয়া সেই তুলসী জপাৰ তলৰ শৰাইখনৰ স্থান কেতিয়াও আন কোনেও ল'ব নোৱাৰে নাজানো কেনেকৈ পাৰ কৰিলো ইমানটা বছৰ গমকে নাপালো এই একুৰি ২টা বছৰত কি পালো জীৱনটো কি হেৰুৱালো অপজা দিনটোত সকলোৱে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ভাল লাগে তেতিয়া সেইবোৰেৰে জীৱনটোত এখোজ আগুৱাবলৈ সাহস হৈ আৰু জন্মদিনৰ শ্ৰেষ্ঠ উপহাৰটিয়ে হৈছে মোৰ বাবে আপোনালোকে দিয়া এটি এটি শুভেচ্ছা বাৰ্তাৰ মাজত লুকাই থকা মৰমবোৰ ধন্যবাদ